Hello guys, welcome back to my YouTube channel. আজি বনাই আছো এখন ডাঙৰ বিশাল গ্লো সাইন আৰু এখনৰ সাইজ আছে আপোনাৰ 23/3 আৰু এখন পিবি হস্পিটালৰ হয় আৰু মই আপোনালোকক দেখাম কেনেকৈ কি ধৰণে বনাইছো। এইফালে আমাৰ দীপকে কাম আৰম্ভ কৰিলে, ওয়েল্ডিঙৰ কাম কৰি আছো প্ৰথমে আৰু আমি এইটো ফ্ৰেমটো এতিয়া বনাইছো আৰু মই যেহেতু ফ্ৰেমবিলাক অলপ মজবুত বনাওঁ, কোম্পানীৰ বোৰ্ডবিলাকৰ নিচিনা নহয়, মোৰ বোৰ্ডবিলাক অলপ মজবুত থাকে আৰু মই 1 ইঞ্চি পাইপ দিওঁ আৰু এইটো কোম্পানীয়ে দিয়ে এনেকুৱা পাইপ, এইটো হ'ল 1/2 ইঞ্চি আৰু মই দিওঁ 1 ইঞ্চিৰ পাইপ যাতে ফ্ৰেমবিলাক। আৰু এইবিলাকত কি হ'ল, প্ৰায় গ্লো সাইন আমি বনাওঁ বা কিছুমান মানুহে বনায়, তেওঁলোকে কি কৰে গ্লো সাইনৰ ফ্ৰেমটো কেতিয়াও ৰং নামাৰে, যাতে ৰং মাৰিলে কি হ'ব, মই প্ৰাইমাৰ মাৰি ৰং মাৰি দিওঁ। এইবিলাকত প্ৰাইমাৰ মাৰিম, তাৰপিছত ৰং মাৰি চিৰিজ পেপাৰ কৰি পেলাই চিৰিজ মাৰি পেলাই মই প্ৰথমতে প্ৰাইমাৰ মাৰিম, প্ৰাইমাৰ মৰাৰ পাছত ৰং মাৰিম। তেতিয়া কি হয়, ইয়াৰ লাইফটো বহুত বেছি হৈ যায়। আৰু মই এলুমিনিয়াম শ্বীট দিওঁ, আপোনাৰ এনেকুৱা বেক চাইডে থাকিব এনেকুৱা এলুমিনিয়াম শ্বীট, আৰু এই শ্বীটখন এলুমিনিয়ামৰ দিলে কি হয় বহুত দিন লাষ্টিং কৰে আৰু এইটো যিমান পাৰোঁ ৱাটাৰপ্ৰুফ বনাব লাগে। আৰু এটা কথা, আমি যিমান পাৰোঁ মানে বস্তুটো মজবুত বনাবলৈ চেষ্টা কৰোঁ। মই যিবিলাক গ্লো সাইন বনাওঁ ফ্ৰেমৰ প্ৰায় 10 বছৰ ৱাৰেণ্টি পাব। কোনো কাৰণত আপুনি সেই 10 বছৰতকৈ আগত যদি কিবা কাৰণত বেয়া হৈ যায়, মই সম্পূৰ্ণ ফ্ৰেম আকৌ নতুন বনাই দিম। কিন্তু ইয়াতো অকল ফ্ৰেমৰহে 10 বছৰ ৱাৰেণ্টি, কাৰণ পেপাৰখন বেয়া হৈ যায়, পেপাৰখন সলনি কৰিব পৰা যায় আৰু সেই পেপাৰখন মই নিজে সলনি কৰি দিওঁ যদি কাষ্টমাৰে মোক কয়। আৰু ভিতৰত মই LED লাইট দিম আৰু কেনেকৈ দিম, কি কৰিম, চব দেখাই আছোঁ ভিডিঅ'ত। তো গাইজ, প্ৰায় গধূলি 6 বাজিলে ফ্ৰেমখিনি বনাওঁতে। আৰু প্ৰথম যিটো ফ্ৰেম বনাইছিলোঁ প্ৰথমে এইটো কেঁচিয়া হৈছিলে, এইটো কেঞ্চেল কৰি আকৌ এটা বনালোঁ আৰু সেইটো ঠিক হ'ল। নেক্সট আৰু এটা অলপ কেঁচিয়া হৈছে, এইটো আমি যিমান পাৰোঁ ট্ৰেকশ্যন দি পেলাই তাক পোনালোঁ। আৰু এতিয়া মই গাড়ীত এইকেইটা লোড কৰিলোঁ, পৰ্ট আছে এইকেইটা ফ্ৰেম, আৰু এতিয়া ঘৰত লৈ গৈছোঁ এইখিনি ঘৰত বনাবলৈ যিহেতু সুবিধাৰ কাৰণে। তো গাইজ, এইখিনি এতিয়া আনি পেলাই চিৰিজ মাৰি এতিয়া আমি মোহাৰিছোঁ, কাপোৰ দি মোহাৰি পেলাই এতিয়া ইয়াত প্ৰাইমাৰ মাৰিম। প্ৰাইমাৰ মৰাৰ পাছত আকৌ ৰং কৰিম, ৰং কৰাৰ পাছত লাইট ফিটিং কৰিম। লাইটৰ কানেকশ্যন কৰি আছোঁ। আৰু এইটো ফ্ৰেম দেখিছে, বিশাল ফ্ৰেম হয়, এইটো বিৰাট ডাঙৰ ফ্ৰেম। আৰু এতিয়া আমি বৰ্তমান এইফালে চাওক, এইফালে লাইট লগাইছোঁ আৰু চব LED টিউবলাইট লগাইছোঁ আৰু পূৰা টাইটকৈ বান্ধিছোঁ যাতে সি নেৰায়। আৰু এইখিনি যিখিনি আমি ব্লেক টেপ ইউজ কৰিছোঁ এইটো ব্ৰেণ্ডেড হয়, গ'ল্ড মেডেলৰ আমি ইউজ কৰিছোঁ। লাইটবিলাক পেনাছনিকৰ হয়। আৰু এইফালে চাওক, এইবিলাক কপাৰ তাঁৰ, হেভেলছ কোম্পানীৰ কপাৰ তাঁৰ, এইটো 1mm হেভেলছৰ 1mm। আমি ইয়াত কোনো মানে ফ্লেক্সিবল ইউজ কৰা নাই, কাৰণ বহুতে ফ্লেক্সিবল ইউজ কৰে আৰু জ্বলি যায়। ইয়াত জ্বলি যাবলৈ কোনো মানে এতিয়া টেনশ্যন নাই, যিমান গৰম হওক ঠাণ্ডা হওক কি ধুনীয়াকৈ ছাৰ্ভাইভ কৰিব পাৰিব। এইখন 23 ফুট দীঘল আছে আৰু ইয়াৰ হাইটটো আছে 3 ফুট এইফালে। আৰু এইফালে এখন চাইনবৰ্ডো আমি জল জীৱনৰ লিখা হ'ল, এইফালে এখন জল জীৱনৰ চাইনবৰ্ড ৰেডি হৈ আছে, এইখন যাব কালি, এইখন ডেলিভাৰী আছে। তো গাইজ, এটা কথা কি জানে, আমি কোৱালিটিৰ লগত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। কোৱালিটি বেষ্ট পাব আমাৰ কামত, কাৰণ আপুনি পইচা খৰচ কৰিব যেনেকৈ, আমি কাম দিম তেনেকৈ, কোনো প্ৰকাৰ 2 নম্বৰী নচলিব। চব ভাল বস্তু লগাম আৰু বৰ্ডখনো যাতে আপুনি যেনেকৈ খৰচা 40-50 হাজাৰ টকা মানুহে লগাই দিয়ে এখন বৰ্ডত, সেই পইচাটো অনৰ্থ নাযায়, যাতে তেনেধৰণে কাম কৰি গৈ আছোঁ। পেপাৰখন লগোৱা হৈ গ'ল মোৰ, আৰু মই অকলে কাম কৰি থকাৰ বাবে ভিডিঅ' কৰিব নোৱাৰিলোঁ পেপাৰ লগাই থকা অৱস্থাত। তথাপিতো এই পেপাৰখন লগাই মই এবাৰ চাৰিওফালে ঘূৰাই দিলোঁ আপোনালোকক দেখাবলৈ। আৰু এতিয়া পেপাৰখন লগাই মই পিছফালে পেনচিটবিলাক লগাইছোঁ। পেনচিটৰ লগতে এলুমিনিয়ামৰ এলবিট টাইটকৈ লগাব লাগিব, নহ'লে ভিতৰত পানী নিগৰিব, আৰু পানী নিগৰিলে যদি তাত লাইটত পৰে
তেতিয়া লাইটবিলাক বেয়া হোৱাৰ চান্স থাকে। ইণ্টাৰেষ্টিং কথা কি জানে নাই, মই কাম কৰি থকা সময়মতে কেতিয়া এটা কুকুৰা পোৱালি ভিতৰত সোমাই থাকিলে মই গমেই নাপাওঁ, আৰু ভিতৰত সি সোমালেতো সোমালে, এতিয়া ওলাব পৰা নাই। মই আকৌ গোটেইখন খুলিব লাগিব নেকি, প্ৰায় নাই, মাথা বেয়া হৈ গৈছে। ইফালে মই ভাইটিহঁতক লগাই দিছোঁ উলিয়াবলৈ, পোৱালিকেইটাকো লগাই দিছোঁ। খেত যোনে যেনেকৈ পাৰে আৰু খেত চাৰিওফালে এইফালৰ পৰা মই তাক মাতি আছোঁ উলিয়াবলৈ। এখন ফিটিং কৰিছিলোঁ মই, কিন্তু দুটামান লাইট জ্বলা নাছিলে। তাৰপিছত আকৌ খুলি চালোঁ, এতিয়া খুলি পেলাই আকৌ এতিয়া টেষ্ট কৰিম। গোটেইখিনি জ্বলিলে আকৌ মই ফিটিং কৰিম। এতিয়া টেষ্ট কৰোঁ, চাওঁ আহক। আকৌ এতিয়া হেৰিকৈ ইনষ্টল কৰিম। গোটেইখিনি লাইট জ্বলিছে, কামটো ডাবুল হ'ল, উপায়তো নাই, কৰিবতো লাগিবই আৰু। খুব লৰালৰি কামত অলপ কামবিলাক খেলি মেলি হয়। যিমান পাৰোঁ সোনকালে কৰিব চেষ্টা কৰোঁ, কিন্তু নহয়গৈ, কিবা নহয় কিবা এটা পাজুল লাগি যায়। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।